Welcome to my YouTube channel BNS Vlog. এতিয়া মই গৈ আছোঁ লাচিত নগৰত মানে মোৰ অকণমান কাম আছে। এই কামখিনি খতম কৰি বাহিৰে ডাইৰেক্ট মোৰ লগৰ ল'ৰা কেইজন ৰখি আছে নয়নপুৰত, সিহঁতক ল'ম আৰু আমি গোটেইকেইটাই আমাৰ আজি ৰাইডটো ষ্টাৰ্ট কৰিম। আপোনালোকে যে দেখিছে এইটো আগত ডাঙৰ দীঘল একদম প্ৰকাণ্ড, এইটো হ'ল টিভি টাৱাৰ। এইটো সকলোৱে জানে আজিকালি। আৰু আজি আমাৰ ৰাইডটোৰ ৰাইডটো কৰিব ওলাইছোঁ। আজি মই মোৰ লগৰ ল'ৰা এজনৰ জন্মদিন, তাৰ বাৰ্থডে স্পেচিয়েল হিচাপে এইটো ৰাইডটো আমি আজি কৰিম বুলি ভাবিছোঁ গোটেইকেইজনে। আজি ৱেডাৰটো ইমান ধুনীয়া। এই ধুনীয়া ৱেডাৰত গাড়ী বা বাইক চলাই কেনেকুৱা মজা লাগে, ফিল লওক না বস্তুবিলাক। এনেকুৱা ইমান ধুনীয়া ৰাস্তা, পাহাৰৰ মাজত, তাতে অকণমান বৰষুণ। পিছে আজি ক'ত যাই আছোঁ, কি কৰি আছোঁ, অকণমান পিছত কৈ আছোঁ ক'ত যাম। অকণমান দেৰিকৈ ছাছপেন্স খেলি আছোঁ আপোনালোকৰ লগত। অলপ দেৰিকৈ কৈ আছোঁ ক'ত যাই আছোঁ। অলপ বাইকৰো কাম আছিল, কিন্তু বাইকখন আজি এই ৱেডাৰত বাইকখন লৈ আনিব মন নগ'ল। এনেকুৱা বৰষুণ, ৰাতিপুৱাৰ পৰা এনেকুৱা বৰষুণ, মানে কি ক'ম আৰু। আপোনালোকে ভিডিঅ'টো চাব, মজা ৱেডাৰ হৈ আছে এতিয়া। মই এতিয়া যাব লাগিব লেফ্ট ছাইডেৰে, ইফালে গ'লে ৰং ৱে হৈ যায়, সেইটো কাৰণে ইফালেৰে আহিছোঁ। মোৰ ইয়াৰে কামটো হৈ গ'ল। এতিয়া মই গৈ আছোঁ মোৰ লগৰ ল'ৰা কেইজনমানক হেৰি কৰিবলৈ, সিহঁতে ৰখি আছে, সিহঁতক লওঁ। তাৰে পিছত আমি ডেষ্টিনেশ্যনটোত গৈ আছোঁ, আপোনালোকে চাই থাকক। আমি আহি পালোঁৱে আৰু জাপংবাৰী। ইয়াৰ অকণমান আগত গ'লে আৰু 500 মিটাৰ 1 কিলোমিটাৰমান গ'লে পাই গ'লোঁ আমি। ইয়াৰ পৰা লেফ্ট ল'ব লাগিব। পালোঁ আৰু বেছি টাইম নাই, চাই থাকক ব্লগটো। আহি পালোঁ ইয়াতে। আমাৰ অকণমান আহোঁতে দেৰি হ'ল, কিয়নো অলপমান বজাৰ চজাৰ আছিল, মাংস এইবিলাকৰ বজাৰ আছিল, বহুত বজাৰ চজাৰ কৰি আহোঁতে ৰাতি হৈ গ'ল। এইটো হ'ল ওপৰৰ চাংঘৰটো। ৰাতি লাইন গৈছে, সেইকাৰণে ভালদৰে দেখাব পৰা নাই। এইফালে ভাবক ন, কালি ৰাতিপুৱা কেনেকুৱা ভিউ হ'ব। এইফালে চব পথাৰ, পাহাৰ পথাৰ। চব বাঁহেৰে বনাইছে, এইখিনি আপোনালোকে চাব পাৰে। গুড মৰ্ণিং ফ্ৰম জাপংবাৰী। কালি ৰাতি শুওঁতে বহুত দেৰি হ'ল, 1:30 বাজি গৈছে, 2টা বাজিছে। সেইটো কাৰণে এতিয়াতো টাইম হ'ল আপোনাৰ 7:56। আপুনি চাওক না, ভিউবিলাক চাওক না, ৰাতিপুৱাৰ ভিউটো পূৰা গ্ৰীনাৰী, ফুল্লি নেচাৰ। বাহিৰৰ ভিউটো দেখাব আপোনালোকক। ইয়াতে টেণ্টত 2জন আছিলোঁ আমি, মোৰ লগৰ ল'ৰা এজন আৰু মই। সিটো শুইয়ে আছে, উঠা নাই বাৰু, নুঠাওঁ তাক। আমি 13 জন আহিছিলোঁ এই দুখন গাড়ী। বলক ভিউটো চাবলৈ চাওক না, আপোনালোকে অনুভৱ কৰক। আগত পাহাৰ, মাজত ধান খেতি পথাৰ, তাৰে পিছত আছোঁ মই। পূৰা ফুল্লি পিয়'ৰ নেচাৰ। চাওক না, গছ গছনি
কেনেকুৱা। এবাৰ বলক ওপৰৰ পৰা ভিউটো দেখাই আনো। কেইজন মানেতো শুইয়ে আছে ইয়াতে। এয়া মোৰ লগৰ শুই আছে চব। কালি ৰাতি শুতে দেৰি কৰিলে, সেইটো কাৰণে এতিয়া পূৰা শুই আছে আৰু। অ'। এইটো অজয় দা, ইয়াৰে মালিক। বহুত ভাল কিন্তু দেই দাদাজন, ইমান কেয়াৰ কৰিছে আমাক। মানে নিজৰ ভাইটিৰ নিচিনা ট্ৰিট কৰিছে, যে ইয়াতে যে আমি ফুৰিব আহিছোঁ এইটো একো হ'বই দিয়া নাই, যেন আমি নিজৰ গাঁৱত আহিছোঁ, নিজৰ ঘৰত আহিছোঁ, সেনেকুৱা টাইপৰ ফিল মানে আমাক ট্ৰিট কৰিছে। আহক আপোনালোকে ইয়াতে জাপংবাৰী ইকো কেম্প বুলি আছে, ইয়াতে আহক আপোনালোকে, তেতিয়াহে ইয়াৰে মজাটো আচল ফিলটো পাব। দেৰি নকৰি আহি যাওক সোনকালে। কণ্টেক্ট নাম্বাৰ দিয়া থাকিব চাগে। বলক আমি ৰান্ধনী শালৰ পৰা আহোঁ, তাতে ব্ৰেকফাষ্টৰ কাৰণে কি কিবা বনাইছে এবাৰ সুধি আহোঁ অজয়দাক। ব্ৰেকফাষ্টটোতো মেইন ন, উঠি কিনে ব্ৰেকফাষ্টটো কৰাৰ পিছতে ভাল লাগে। ব্ৰেকফাষ্টটো কৰি আৰু যাম, আমি ক'ৰবাত ওলাই যাম। অজয়দাক সুধি লওঁ কি বনাই আছে অজয়দা। এইটো চিকেন চিকেন বঢ়িয়া। বঢ়িয়া। কেনেকুৱা লাগিলে ৰাতি থাকি? এই ৰাতি একদম ধুনীয়া। আচ্ছা, আকৌ নিশ্চয় আহিব? আহিম নিশ্চয় আহিম। ফাইনেলি ডান আমাৰ ব্ৰেকফাষ্ট চেকফাষ্ট কৰি পেলাই আমি এতিয়া ওলাই আহিলোঁ গোটেইকেইজন লগৰে সলোকা waterfallত। এইটো ৱাটাৰফল নাম বহুত শুনি আছিলোঁ, এবাৰ বোলো চাই যাওঁ কেনেকুৱা। গোটেইকেইটাই কিন্তু ড্ৰেছত আহিছে দেই, পূৰা গা ধুব আজি। ব'লক আমি তালৈকে যাই লওঁ। ফাইনেলি আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। ইয়াতে বহুত হাল্লা হৈ আছে, একো শুনা নাপায়। আমি ইয়াতে গা ধুই লওঁ, গা ধুই উঠি পেলাই ভিডিঅ'টো এণ্ডিং কৰি আছোঁ। ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। তেতিয়ালৈকে টাটা, বাই বাই।